আজি ভিডিঅ'টো আকৌ টুমটুমৰ পৰা আৰম্ভ কৰিছোঁ। আমি বোলো গোটেইখিনি লগ হৈ দেওশালৰ পৰা আহোঁগৈ আৰু সেই উদ্দেশ্যে আমি দেওশাললৈ যাব ওলাইছোঁ। আৰু এয়া লাহে লাহে আমি দেওশাল পাইছোঁহি আৰু আপোনালোকে ধৰিব পাৰিছেই চাগে সকলো আহিছেই। মৰিগাঁও জাগি ৰোডত আছে দেওশাল মন্দিৰ। আৰু আমি অহা কাৰণটো হৈছে আমাৰ লগত ভণ্টি এজনী আহিছে। ভণ্টিজনী মেট্ৰিক পৰীক্ষা দিব, সেই হকে আমি দেওশাল মন্দিৰত আহিছোঁ আশীৰ্বাদ ল'বলৈ। তাই পৰীক্ষাও যাতে ভালে ভালে যায়, আপোনালোকেও আশীৰ্বাদ কৰিব। তাৰপিছত আমি এতিয়া ঘৰৰ পৰাই কিবা কিবি লৈ আহিছিলোঁ, প্ৰসাদ, আৰু ইয়াতে অলপ ফল মূল কিনি ল'লোঁ আৰু চাকি ধূপ এনেকৈ ইয়াতে কিনিছোঁ। এতিয়া আমি দোকানৰ পৰা ওলালোঁ আৰু বাবা দৰ্শন কৰিবলৈ যাওঁ। আৰু এয়া শিৱৰাত্ৰিৰ কাৰণে চান্দা তুলি আছে। তাৰপিছতে এয়া দেখিছেনে পৰিৱেশটো কিমান ধুনীয়া, পাৰ চৰাই আছে, ৰাজহাঁহ আৰু বান্দৰ এনেকুৱা সকলো আছে ইয়াতে। তাৰপিছত মই তাৰে অলপ ভিডিঅ' আপোনালোকক দেখাই দিম চাব। এইজনী হৈছে ভণ্টিজনী, তাইৰ এক্সাম আছে আৰু তাই এবাৰ মেট্ৰিক দিব, যাতে ভালে বোলে পৰীক্ষা দিব পাৰে। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আমি ইয়াতে চাকি জ্বলাম, সকলোৱে লগ লাগি ইয়াতে চাকি জ্বলাইছোঁ। এখেত আকৌ কোন ধৰিব পাৰিছেনে? মই আৰু চাকি জ্বলাইছোঁ। মই বোলো ভণ্টিজনী ভিডিঅ'টো কৰাচোন অলপ, তাৰে অলপ ভিডিঅ' দেখাইছে। আৰু ইমান মানুহ ভিডিঅ'টো কৰিবলৈ অলপ অসুবিধাই পাইছে তাই, তেওঁ তথাপিও কৰি দিছে। আৰু ময়ো মোৰ মনত যি আছে ভগৱানক বিচাৰি আহিলোঁ, যাতে মোকো ভগৱানে সেয়া ফল দিয়ে, আৰু তাৰে আশা ৰাখিছোঁ ভগৱানৰ ওপৰত। মই ভালকৈ মন্ত্ৰ মাতিছোঁ, চাওক মোক যি মানে লাগে মই তাৰে অলপ ভগৱানক মন খুলি কৈ দিছোঁ, ভগৱানে যাতে মোক সেয়া দিয়ে। আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে বাৰু, সেইবাবে ভগৱানে দিব বুলি আশা কৰিছোঁ। তাৰপিছত এয়া হৈছে ভণ্টিজনী বাপেক, আৰু বাপেকে অকণমান পূজা কৰিছে জীয়েকৰ হকে। তাৰপিছত এতিয়া আমি ভিতৰত সোমাইছোঁ, ভিতৰত আমি শৰাই দিমগৈ। তাৰপিছতে অলপ টিলিঙা চিলিঙা আমি বজাই লৈছোঁ। আৰু আমি আকৌ শৰাই আগ নবঢ়োৱাকৈ ভাবিলোঁ ৰাউণ্ডটো ঘূৰিম নেকি, সেইটো বুলি ভাবিছিলোঁ। তাৰপিছতহে গম পালোঁ যে শৰাই দি কৰি হোৱাৰ পিছতহে 3 পাক ঘূৰে বুলি। তাৰপিছতে এতিয়া আকৌ আমি শৰাই দি কৰি আকৌ 3 পাক এনেকৈ সকলোৱে লগ লাগি ঘূৰিলোঁ। তাৰপিছত এতিয়া আৰু ঘৰলৈ যাব ওলাইছোঁ। তাৰপিছত আমি প্ৰসাদ ছটিয়াই দিছোঁ, হাঁহ আহিছে, তাৰপিছতে আৰু পাৰও আহিছে, চাব আপোনালোকে। তাৰপিছতে আমি অলপ ফটো উঠিলোঁ, আৰু ফটো উঠি মেলি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। তাৰপিছতে ধূপ ধূনা লগাই হোৱাৰ কাৰণে মনটো ফূৰ্তি লাগিছে একদম। চাওক মোক কেনেকুৱা চকুৰ টিপ মাৰিছোঁ। তাৰপৰা এতিয়া লোভীয়া মন লোভীয়া পেট নহয় জানো, দিনটো একো খোৱা নাছিলোঁ, সেয়েহে আমি এতিয়া ৰুটি চব্জি অলপ খাম আৰু খাই মেলি লৈ ধুনীয়াকৈ ঘৰত যাম। আৰু একদম চাওকচোন, মই জানো একদম খাবহে পোৱা নাজানো, ইমান ধুনীয়া মানে হেপী, আৰু ভোকো লাগিছিল ন, সেইটো কাৰণে আৰু অলপ ৰিলচ বনালোঁ। এতিয়া আমি আকৌ টুমটুমত উঠিলোঁ, ঘৰলৈ বুলি ওলালোঁ। তাৰপিছতে এতিয়া মানে মই ভাবিলোঁ গলচেপা মন্দিৰত সোমাই যাওঁ, কাৰণ মই গলচেপা মন্দিৰ যোৱাই নাছিলোঁ, সেইফালে দি অহা যোৱা হৈ থাকে। তাৰপিছতে এতিয়া আমি গলচেপা মন্দিৰত সোমালোঁ আৰু সকলোৱে ফটো চটো উঠিলোঁ, ফূৰ্তি ফাৰ্তা কৰিলোঁ। তাৰপিছত যদি আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।